জাজৰি বৰমণিপুৰ নিচান্তল যুৱক সংঘ 1974 চনতে প্ৰতিষ্ঠা হৈছিলে আৰু তেতিয়াৰ পৰাই ইয়াৰ সদস্যসকলে বিভিন্ন সামাজিক কামত জড়িত হৈ আহিছে। আজি সংঘৰ সকলো সদস্য ওলাই আহি একগোট হৈ চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি প্ৰত্যেকে হাতত দা কোৰ জবকা আদি লৈ আহি ওচৰৰ হাবি জংঘলবোৰ কাটি কমিউনিটি হলৰ কাষে পাজৰে থকা হাবি জংঘলবোৰ কাটি চাফাই অভিযান চলাই আছে। ইয়ালৈ সদস্যসকল আহিছে, উপদেষ্টাসকল আহিছে, সকলো সদস্য আহিছে। স্বাধীনতা দিৱস উপলক্ষে আমি ৭৫তম স্বাধীনতা দিৱস উপলক্ষে আমি এই অভিযান চলাই আছোঁ আৰু এটা লগতে ৰেলীও আমি কৰিছোঁ। আমি এই চাফাই অভিযান কমিউনিটি হলৰ লগতে ওচৰৰ প্ৰাইমেৰী স্কুলৰ কাষে পাজৰে থকা হাবি জংঘলবিলাক চাফা কৰিছোঁ, ৰাস্তাৰ কাষৰ জংঘলবিলাক চাফা কৰিছোঁ। 15 আগষ্ট উপলক্ষে আমি এই চাফাই অভিযান কৰিছোঁ আৰু কমিউনিটি হলৰ সন্মুখত আমাৰ পতাকা উত্তোলন কৰাৰ ব্যৱস্থা কৰা হৈছে। পতাকা উত্তোলন কৰা হ'ব। গতিকে কমিউনিটি হলত আমাৰ গাঁওখন গৰিয়ামৰীয়া জাতীয় পৰিষদৰ দেশী জাতীয় পৰিষদৰ অন্তৰ্গত। গতিকে আমাৰ সংঘটো আমি তিৰংগা পতাকা উৰুৱাই এই গৰিয়ামৰীয়া দেশী জাতীয় সংগঠনটোৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত। আমি ইয়াত থকা সদস্যসকল বিশেষকৈ এই সংঘৰ সভাপতি মই নিজে, উপসভাপতি আমিনুৰ ৰহমান, উপদেষ্টা মহম্মদ হবিব আলী, উপদেষ্টা আৰু হিচাপ পৰীক্ষক বক্তৰ হুছেইন, উপদেষ্টা আতিকুৰ ৰহমান, উপদেষ্টা আব্দুল ৰছিদ, সম্পাদক আব্দুল বছিৰ, প্ৰাক্তন সম্পাদক আব্দুল হাৰিছ, এই সকলোবিলাক উপস্থিত আছে। আৰু লগতে আমাৰ বিশেষকৈ কৰ্মীসকল উপস্থিত থাকি, সদস্যসকল উপস্থিত থাকি আমাৰ এই চাফাই অভিযান কাৰ্যসূচী সফল ৰূপায়ণ কৰিছে। 15 আগষ্টত স্বাধীনতা দিৱসটো কৈ দিয়ক আপুনি।